বেক টু মাই ফাৰ্ষ্ট চেনেল ভিডিঅ'ছ কৰিবলৈ সকলোকে স্বাগতম জনাওঁ। ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি মানে মোৰ এটা পাৰ্চেল আহিছে, গুজৰাটৰ পৰা আহিছে আৰু আনিবলৈ গৈ আছোঁ কাইলৈ। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মানে ধুমাধুমকৈ ঘৰৰ পৰা ওলাই আহিবলগীয়া হ'ল ফোন কৰাৰ কাৰণে, সেইকাৰণে ব্লগ বনাব নোৱাৰিলোঁ ঘৰৰ পৰা আহোঁতে। আৰু এতিয়া আমি গৈ আছোঁ আৰু পানীও মানে আহি আছে। চাওক, এইখন হৈছে ট্ৰেইনৰ দলং, দেখিছে? আৰু আমি গৈ আছোঁ এতিয়া নগাঁৱৰ পৰা। এতিয়া দেখিছে আহি পাই গ'লোঁ পাৰ্চেলটো নিবৰ কাৰণে ইয়াৰ পৰা। আৰু আমাৰ এয়া পাৰ্চেল গাড়ীত ভৰোৱা হৈ গ'ল আৰু এতিয়া আমি ঘৰত যাব লাগিব। আৰু এয়া পাৰ্চেল লৈ কৈ ঘৰত আহি আছোঁ। আৰু আহি পেলাই কিমান আহি গ'ল দেখিলোঁ, দেখিছে পানী কিমান হৈ গ'ল। এয়া চাওক, মোৰ লগৰ কেইজন আহিছে, দেখিছে? আৰু এইখন চাওক কেনেকুৱা স্পীড আহিছে। চাওক, মিচিন নাওখন আহোঁতে কিমান ঢৌ হৈ গৈছে চাওক। আৰু গৰাখহনীয়া বহুত হৈ আছে। দেখিছে কেনেকুৱা স্পীড গৈছে। আৰু ঢৌ চাওক পানীৰ। দেখিছে কেনেকুৱা ঢৌ মাৰিছে। আৰু দেখিছে কিমান ঢৌ মাৰিছে আৰু নদী কিমান বাঢ়ি গ'ল দেখিছে। আৰু এইজন চিনি পাইছে চাগে, বন্ধুকেইজনে মানে পানী চাব আহিছে আমাৰ ইয়াত। মই ধুনীয়াকৈ দেখাই লৈ আহিলোঁগৈ। মোবাইল দিব নোৱাৰিলোঁ কাৰণ বহুত পানী হৈছে। GoPro এটা ল'ব লাগিব, আপোনালোকে হেল্প কৰক, ভিউজ আনি দিয়ক। তেতিয়া GoPro এটা লৈ আপোনালোকক বঢ়িয়াকৈ দেখাব পাৰিম একদম পূৰা পানীৰ মাজত গৈ পেলাই। আৰু কাইলৈ আমাৰ ঘৰ চৰ চব বুৰাই দিব। এয়া দেখিছে কিমান পানী আহি গ'ল। এয়া দেখিছে ৰাস্তাৰ ওচৰ পালেগৈ। আৰু মানে ধান চান চবৰে ডুব গ'লে, ধান চান চব ডুব গ'ল। আৰু মানুহ মানে পূৰা ধ্বংস কৰি দিছে প্ৰথম পানী এইবাৰ। আৰু কাইলৈ আপোনালোকক দেখাম ব্লগ এটা বনাই। আমি বস্তুবোৰ আনিলোঁ, আপোনালোকক দেখিলে। আৰু পানী কিমান হৈছে, বানপানী আপোনালোকে দেখিছে। আৰু এতিয়া ইমান হোৱাই নাই, আৰু মানে পানী বাঢ়িয়ে আছে। আৰু মানুহে ধান কৰিছিল বহুত, বাও ধান, আৰু চব ডুবি গ'ল। আৰু মানুহৰ পুখুৰী তল গৈছে অলপ অলপ, আৰু মানে বেছিভাগ যোৱা নাই। আজি ৰাতি যাব, মানে ডুব যাবগৈ। আৰু পূৰা পানী বাঢ়িয়ে আছে আপোনালোকক। আৰু পানী মানে বেছি হ'লে দেখাম ভিডিঅ'ত। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। আৰু মোৰ চেনেলটো যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।